হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালে আছে আৰু মোৰো বৰ্তমান ভাল বেয়া মাজতে, মানে মোৰ অলপমান কাহ হৈ আছে, বহুত বেছি ভাল পোৱা নাই বাৰু। তো আজি এটা নতুন টপিকৰ সৈতে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। তো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাব, আৰু যিসকলে মোৰ চেনেললৈ মানে নতুনকৈ আহে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। 600 ছাবস্ক্ৰাইব কৰিবলৈ আৰু বেছিখিনি নালাগে, তো জল্দি 600 ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু গাইজ, মোৰ মানে 4টা ভুলৰ কাৰণে পোৱালিখিনি অলপমান মৰ্টেলিটি হ'ল। কিখিনিৰ মানে ভুল কৰিলোঁ সেইখিনি আপোনালোকক জনাম। তো আপোনালোকে যদি কোনোবাই মানে ভাল ফাৰ্মাৰে যদি মোৰ ভিডিঅ'বোৰ চাই আছে, তেন্তে ভুলখিনি বাৰু মই কৈয়ে দিম এতিয়া ভিডিঅ'ৰ যোগেদি, আপোনালোকে শুধৰাই দিব। আৰু মানে কমেণ্ট কৰিবচোন আপোনালোকে কি কৰিব লাগে, কি কৰিব নালাগে। আচলতে আগতে মই কৰি পোৱা নাই বাৰু, ফাৰ্ষ্ট টাইম কৰিব লৈছোঁ। তো গাইজ, এতিয়া মই প্ৰথমতে পোৱালিখিনি আপোনালোকক দেখামগৈ, নহ'লে বেছিকৈ কৈ থাকিলে আপোনালোকে বৰিং হৈ যাব। তো ব'লক প্ৰথমতে পোৱালিখিনি আপোনালোকক দেখাওঁ, আৰু মোৰনো কিখিনি ভুল হ'ল সেইখিনি আপোনালোকক। তো গাইজ, পোৱালিখিনি আপোনালোকক দেখালোৱে। এতিয়া মই কিখিনি মানে ভুল কৰিছিলোঁ, তো আপোনালোকক এটা এটাকৈ কৈ আছোঁ। ফাৰ্ষ্ট পইণ্টটোৱে হৈছে, মই যিহেতু মেচিনৰ পৰা পোৱালি উলিয়াওঁ, পোৱালিভাগে মই কিনি নানো, পোৱালিখিনি মই মেচিনৰ পৰা উলিয়াওঁ। আৰু ফাৰ্ষ্টতে ইনকুবেটৰ মেচিনৰ পৰা পোৱালিখিনি ওলোৱাৰ পাছত যিমানখিনি সিহঁতক গৰম দিব লাগে, সেই গৰমটো মানে মই পোৱালিখিনি দিয়া নাছিলোঁ, একেবাৰে দিয়া নাছিলোঁ। ফাৰ্ষ্ট পইণ্টটো সেইটোৱে, মৰ্টেলিটি হ'ল। ছেকেণ্ড পইণ্টটো আপোনালোকক কৈ আছোঁ, পোৱালিখিনি মানে যিটো 7 দিনৰ মূৰত ভেকচিন দিয়ে, F1 ভেকচিনটো ৰাণীখেদৰ, সেই ভেকচিনটো কৰা নাছিলোঁ। আৰু লগতে 14 দিনতো এটা কৰে আৰু 21 দিনতো এটা কৰে। এই 3টা ভেকচিনে মই কৰা নাছিলোঁ, সেইকাৰণে মানে বেমাৰখিনি পোৱালিখিনিক লাগি গৈছিলে। আৰু গাইজ, আগতে মই তেনেকৈ পোৱালিখিনি কমকৈ উলিয়াওঁ, তাৰপৰা তেনেকৈ মানে ডাঙৰ হৈ মানে মই বিক্ৰী কৰি দিওঁ। তো এইবাৰ মানে বহুত বেলেগ বেমাৰ লাগি গৈছিলে পোৱালিখিনি, তো সেইকাৰণে পোৱালিখিনি মৰ্টেলিটি হ'ল। তাৰপৰা 3 নম্বৰ পইণ্টটো হৈছে, পোৱালিখিনি যেতিয়া এসপ্তাহ হৈ গৈছিলে, তাৰপাছতে মানে সিহঁতক অলপমান মই বাহিৰত এৰি দিছিলোঁ, আৰু এৰি দিওঁতে কেতিয়াবা মানে বৰষুণৰ পানী এটোপাল খাই দিয়ে। তো সেইখিনিৰ কাৰণেও মানে বেমাৰ হ'ল বুলি মানে মই ভাবোঁ। আৰু 4 নম্বৰ পইণ্টটো হৈছে, যেতিয়া সিহঁতৰ বেমাৰ হৈ আছিলে, তেতিয়া মই সিহঁতক ভালদৰে মানে চোৱা চিতা কৰিব লাগিছিলে। তো তেতিয়া মানে মই ইমান গুৰুত্বই নিদিলোঁ, ভাল হৈ যাব বুলি ভাবি আছিলোঁ। তাৰপৰা যেতিয়া লাহে লাহে পোৱালিখিনি মৰ্টেলিটি হৈ গৈ আছে, তাৰপৰা মই পশু চিকিৎসালয়ৰ পৰা মই মানে মেডিচিন আনিছিলোঁ, পোৱালিখিনি খুৱাইছিলোঁ। তো পোৱালিখিনি মানে দিনটো ঠিকে থাকে, ৰাতিপুৱা টাইমত মানে 2টা 1টা তেনেকৈ মৰি থাকে। আৰু তেনেকৈ পোৱালিখিনি বহুতখিনি মৰিলে, আধা পোৱালি মৰি গৈছিলে। তাৰপৰা ভাবিলোঁ যে এনেকৈ নহ'ব। তাৰপৰা প্ৰায় 7 দিনমান মানে কণ্টিনিউ মই হালধি পানী, মানে ঘৰৰে হালধি, ধুনীয়াকৈ হালধিখিনি ধুই লৈ ৰসটো উলিয়াই পানীৰ লগত মানে তেনেকৈ মিলাই কণ্টিনিউ 7 দিন মানে মই খোৱালোঁ। তো পোৱালিখিনি ভাল হৈ গ'ল, এতিয়া বাৰু সুস্থ হৈ আছে। তো এতিয়াও মানে মই মাজে মাজে হালধি ৰসেই খুৱাই আছোঁ, আৰু ভেকচিন এতিয়ালৈকে মানে মই একো কৰাই নাই। তো আজি আপোনালোকক ইমানখিনি ইনফৰ্মেশ্যন দিলোঁ। তো আৰু আপোনালোকে কিবা জানিবলৈ যদি বিচাৰে তেতিয়া কমেণ্ট কৰিব, মই ৰিপ্লাই কৰিম। আৰু আপোনালোকে কিবা যদি জানে মোকো ক'ব, ময়ো ট্ৰাই কৰিম তেনেকৈ কৰিবৰ কাৰণে। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰি দিব, আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। তো আজি ভিডিঅ'টো ইমানেই আছিলে, আকৌ অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আৰু যিহেতু আজি শংকৰদেৱৰ তিথি, তাৰ কাৰণে সকলোকে শুভেচ্ছা জনালোঁ। আজি দিনটো ভালে যাওক। তো আজিলৈ বাই বাই গাইজ।